নমস্কাৰ বন্ধুসকল, জয় সম্পূৰ্ণ বা স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। যদি ভিডিঅ'ৰ পাছত আপোনালোকৰ অলপ হ'লেও লাভান্বিত হৈছে বা ভাল লাগিছে, তেতিয়া ভিডিঅ'খিনি লাইক কৰিব, শ্বেয়াৰ কৰিব। নতুনকৈ যদি কোনোবা ইয়াতে ভিজিট হৈছে, ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ যেতিয়া আছাম পুলিচ বুলিয়ে নহয়, যিখিনি ষ্টেট লেভেল চেণ্ট্ৰেল লেভেলৰ জবৰ আমাৰ ন'টিফিকেশ্যন জাৰি কৰা হ'ব বা আমাৰ চেনেলত দিয়া হ'ব, আপোনালোকে আগতীয়াকৈ পাব। আহকচোন কোনো পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। গুৰুত্ব বিগ ব্ৰেকিং নিউজ এইটোৱে আহি পৰিছে যে আছাম পুলিচৰ পৰ্টেলত বহু সংখ্যক পোষ্ট নিযুক্তিৰ কাৰণে মুকলি কৰি দিয়া হৈছিলে। আছাম পুলিচ SI, আছাম পুলিচ কামাণ্ডো, আছাম পুলিচ ABUB, কিন্তু এতিয়া বৰ্তমানলৈকে আমাৰ আছাম পুলিচৰ ABUBটো অনলাইন হৈ আছিলে, আছাম পুলিচৰ SIটো কিছুমান অনলাইন কৰিব পাৰিছিলে, আকৌ কৰিব, কিন্তু সেইটো ডাঙৰ কথা হোৱা নাই। কিন্তু যিসকলে আছাম পুলিচৰ কামাণ্ডোত যাম বুলি ভাবিছিলে, কামাণ্ডো বাহিনীত, সেইসকলৰ কাৰণে বহুত শুভেচ্ছা থাকিলে যে প্ৰিপেৰেশ্যন পূৰা কৰি থাকক। এতিয়া এটা আপোনাৰ বিগ ব্ৰেকিং নিউজ এইটোৱে যে আছাম পুলিচৰ পৰ্টেলত আছাম পুলিচৰ কামাণ্ডো এপ্লাই কৰিবৰ কাৰণে ইয়াতে পৰ্টেলটো আকৌ প্লাছ কৰি দিয়া হৈছে। আহকচোন ইয়াতে কি লিখিছে চাওঁ। Recruitment of 2,450 posts for Constable AB male transgender 2,220 female 180 posts nursing 50 posts from nearly Assam Commando Battalions। মানে ইয়াতে লিখি দিছে যে আছাম পুলিচৰ কামাণ্ডো বাহিনীসকলৰ কাৰণে যিসকলে এপ্লাই কৰিম বুলি ভাবিছিলে, তাতে 2,450টা পোষ্ট আছিলে। তাৰ ভিতৰতে মেল আৰু ট্ৰেন্সজেণ্ডাৰ আছিলে 2,220টা পোষ্ট, তাতে আছিলে ফিমেলৰ 180টা পোষ্ট, তাতে আছিলে নাৰ্ছিঙৰ 50টা পোষ্ট। নিয়েৰলি ক্ৰিয়েটেড আছাম কামাণ্ডো বেটেলিয়নছ, মানে তেওঁলোকে তাতে নিৰ্ধাৰণ কৰিছিলে যে ইমানটা পোষ্ট আপোনালোকক ভেকেঞ্চি দিব। তাতে লিখি দিছে যে লিংক উইল বি এক্টিভেট ফ্ৰম 14/12/2021 এনেকৈ দিছে, কাৰণ এই ডিচেম্বৰ মাহত দিছে, 2021 চন ডিচেম্বৰ মাহৰ 14 তাৰিখৰ পৰা আপোনালোকে অনলাইন কৰিব পাৰিব, কোনো টেনশ্যন ল'ব নালাগে। কিন্তু এটাই কথা কওঁ ভাই লোক, সঁচা কথা কৈছোঁ, কাৰণ ইয়াতে ৰানিং বহুত টাফ দিছে। দেখিছে 4.8 কিলোমিটাৰ টাফ বুলি নকওঁ, বহুত সহজ বুলি ক'ম। কাৰণ এইটো কাৰণে টাফ বুলি নকওঁ, কাৰণ যেতিয়া 1600 মিটাৰ ইণ্ডিয়ান আৰ্মি ৰেলী মাৰিবলৈ যোৱা, তেতিয়া দেখা যায় 4 মিনিট 20 ছেকেণ্ডত, 4 মিনিট 45 ছেকেণ্ডত, 5 মিনিট 20 ছেকেণ্ডত যেতিয়া ল'ৰা সোমায়, তেতিয়া 1600 মিটাৰ মাৰিব পাৰে, বা তোমালোকে যেতিয়া 3200 মিটাৰ 11 মিনিটত টানিব পাৰে। এইটো কিয় নোৱাৰিবা? মই এইটোৱে লাগে, এইটো কিয় নোৱাৰিবা? পূৰা জোচ লাগে, কিয় নোৱাৰিবা? টিকাবই লাগিব, পাৰিবই লাগিব, কোনো কথা নাইকিয়া। মটিভেশ্যনেল হিচাপে এইটোৱে থাকিলে, যিসকল নতুনকৈ দিবলৈ ওলাইছে, নতুনকৈ এপ্লাই কৰিব, ফাৰ্ষ্ট টাইম ইণ্টাৰভিউ দিব, তেওঁলোকক এটাই কথা কওঁ, কাম বন চব বাদ দিয়ে, কিন্তু ৰানিঙত লগা জীৱনটো এতিয়াই গঢ়ি লোৱা। কিন্তু এটা সময়ত, এতিয়াতো বহুত ভেকেঞ্চি আহিছে, এটা সময়তো ভেকেঞ্চি একেবাৰে নহাই হৈ গৈছিলে মাজতে, দেখিছাই। এইটো চৰকাৰখনে বহুত ভেকেঞ্চি উলিয়াইছে। এইটো চান্স হয় তোমালোকৰ কাৰণে, বিগ চান্স, মানে এইটো তোমালোকৰ গ'ল্ডেন চান্স হয় সকলোৰে কাৰণে, অকল তোমালোক বুলি নহয়, আমাৰ কাৰণে। আমি ইণ্টাৰভিউ লোৱা হয়। তো মটিভেশ্যন হিচাপে এইটোৱে থাকিলে, পূৰা মেহনত কৰা। দেখিলে ইয়াতে আছাম পুলিচৰ কামাণ্ডোৰ তোমালোকৰ ভেকেঞ্চি উলিয়াই মুকলি কৰি দিয়া হ'ল। ইয়াতে দিছে যে 14 তাৰিখে তোমালোকে অনলাইন কৰিব পাৰিবা, কোনো টেনশ্যন ল'ব লাগে। কিন্তু PRCখন এপ্লাই কৰি ল'বা, যাৰ PRC নাইকিয়া, PRC এপ্লাই কৰিবা। আৰু প্লাছ লগতে ইয়াতে এক্সচেঞ্জ অফিচত তোমালোকৰ ডিষ্ট্ৰিক্টত যিখিনি এক্সচেঞ্জ অফিচ আছে, যেনেকৈ যোৰহাট, ধুবুৰী, মৰিগাঁও, চবৰে এক্সচেঞ্জ অফিচ আছে, তেনেকৈ সকলো ডিষ্ট্ৰিক্টতে এটা এক্সচেঞ্জ অফিচ আছে। তাতে নামটো ভৰাবা, চাৰ্টিফিকেটখন ল'বা, সেইকেইটা বস্তু প্ৰয়োজন হয়। আৰু ভালকৈ প্ৰিপেৰেশ্যন কৰা, পূৰা প্ৰিপেৰেশ্যন কৰা, এইবাৰ হাৰ নেমানিবা।